हेलो एवरीवन की खबर आशा करूँ सकलोरे ভাল और मोरो ভাল और मैं बर्तमान जाऊँ गुवाहाटीলৈ विशेष कारण एटात आपनालोকক देखाई दिम लास्टলৈ कारणটো गम पाब और चाই থাকক ভিডিঅ'টো মই ৰেডি বাই বাই গাড়ীত বহি বহি বৰ লাগি গৈছিলে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ আৰু হেয়া এনে আৰু কেমেৰাটো ৰাখি পোজ দি আছিলোঁ আৰু মৰিগাঁও টাউন পালো আহি মৰিগাঁওতে ৰওঁতে একদম আমনি লাগি গ'লগৈ আৰু বহুত ভোক লাগিলে দুইজনীৰে হাইতা আৰু মোৰ সেইকাৰণে কিবা এটা নিওঁ বুলি আহিলোঁ গুড মৰ্নিং এভৰিৱান আৰু মই এতিয়া গৈ আছোঁ 10 মাইল বৰ্তমান আছোঁ মই 14 মাইলত 10 মাইলত যাওঁ মানে বিশেষ কাৰণটো অকণমান পাছত গম পাব আৰু চাই থাকক মাইল পালোহি ৰাতিপুৱাই পুৱাই কিছুমান কুঁৱলী পৰি আছে লাহে বেয়া লাগিছে আৰু যে কিমান ওপৰত উঠিব আছে দেখা আছে চাওক কিমান যাব লাগিব এইটো ঘৰ দেখিছে তালৈ যাব লাগিব এতিয়া পালোহি আৰু অলপ আছে মানে ঘৰলৈ এতিয়া চিৰিত আছোঁ আধা উঠি আহিলোঁ আৰু আধা আছে বোলে কি কৰিছে বাগান ধৰা হাই হাই কৈ দিয়া হাই মই বৰ্তমান আছোঁ ক'ত আছোঁ 10 মাইলত বৰঙাবাৰীৰ পৰা চিধা 10 মাইল ক'ত বৰঙাবাৰীৰ পৰা ক'ত গৈছিলা পেহী ঘৰত তাক কৈছে 10 মাইল ইমান বিচাৰি নাকয় মিছা কথা ভিডিঅ'টো এবাৰ দেখাই দিওঁ চাওক পুৰা কুঁৱলী এতিয়াও পৰি আছে ন 9টা বাজিছে এতিয়াও কুঁৱলী পৰি আছোঁ এইফালে এইটো বাগান আহি পাই কাম কৰাত লাগিছোঁ কিমান কাম কৰোঁ মই দেখিছে দুইজনী মিলি মানে ভণ্টি আৰু মই মিলি একদম বিচনাখন ভাল কৰিলোঁ মানে মামী এইখিনি কৰিলে আৰু আমাক ক'লে বিচনাখন ভাল কৰা নাই সেইখনকে ভাল কৰা গৈ যোৱা বুলি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ মানে মই আজি কইনাক গা ধুৱাম আৰু বিশেষ কাৰণটো হৈছে মোৰ ছিষ্টাৰজনীৰ বিয়া হ'ল মই গা ধুৱাবলৈ ড্ৰেছ চেঞ্জ কৰি লৈছোঁ ইয়াত বোলে চাদৰ মেখেলা পিন্ধি ল'ব লাগে গা ধোৱাৰ আগত চ' সেয়া পিন্ধি লৈছোঁ মামী কাপোৰ এযোৰকে দেখাইছোঁ ৰ'ব বেক কৰি আৰু চাই থাকিব মানে যি যি নিয়ম কৰে সকলোখিনি আপোনালোকক দেখাই যাম মই টিকলিজনী গা ধুই আহিছে আৰু ৰ'ব মামী ইয়াত যে নীতি নিয়মবোৰ ইমান বেছি নহয় কি যে নীতি নিয়ম থাকে চাওকচোন গা ধুৱাবলৈও মানে চাদৰ মেখেলা পিন্ধি ল'ব লাগে এনেইবোৰ নাচনি তাতে নাতিনীয়েকৰ বিয়া Kalau pati kila, kuih lah, apa? ওপৰলৈ উঠাই দে নহয় নহয় তেনেকৈ নকৰিবি এনেকৈ আগটো ইয়াত দে নহয় নহয় আগটো দে নিয়মটো খনিখন কি কৰিলি এতিয়া কৰিব পাৰিব আগতে মুখখনত সানি ল মুখত ধুনীয়াকৈ সানি দিয়ে আমাৰ পেহীয়েকে দিয়াকে চকুটো ঢাকি দিলে চকু হেৰি কৰি দিছে হাত মেলি দিয়ে
চব খানি দি বঢ়িয়াকে খানি শুনি পাইছানে কাকবা খুন্দিব আমাৰ পেহীয়েকৰ হেৰি হৈছে আমাৰ অঁ ককি নহয় বাই ভনী একো নহয় বাই নহয় অঁ হ'ব আদি ইমানটোৱে আৰু খানি দে আদি ইমানটোৱে বিয়া দিনাখন নহয় ভালকে ভালকে হাতে চাতে এই খেৰ কেইডাল কি কৰিব এতিয়া ক্ষীৰত ল'ব নালাগে দে কপালত ল বহুতকে কপালত ক্ষীৰত ল'ব নালাগে অঁ ক্ষীৰত নিদিয়ে আজি হ'ব দে নালাগেও নালাগে আজি ক্ষীৰত নালাগে আজি নালাগে নালাগে নিয়ম কৰিলেতো বহুতে কৰিব লাগে তাইক মই সুধি আছিলোঁ বিয়া হৈ কেনেকুৱা লাগিছে আৰু তাই কৈ আছিলে আৰু পিনটো মাৰিলোঁ ৰ'বা কৈ আছোঁ বুলি তাৰপিছত তেনেকৈ মই বোলো দেখাই দিয়াচোন মুখখন এবাৰ তাৰপিছত মানে চবকে দেখাই দিয়া বুলি কৈছোঁ আৰু ন মানে আজি 4 দিন আৰু দেই মানে 7 দিনতহে আমাৰ বিয়া তোলা হয় সেইকাৰণে তাৰপিছত আজি মানে আধা কইনা আৰু তাৰপিছত সেয়া মুখখন দেখাই দিলে আৰু ধুনীয়া লাগিছে কেনেকুৱা ফিল হৈছে সেইটো সুধিছোঁ কইনাৰ ভাগৰ পায়স আমিও খাইছোঁ কইনা খাই আছে বগৰীৰ বতৰ কি মজা দেখিছে আমাৰ কলজাতে পাই আনিছেগৈ ন ৰেটলৰি পাই আনিছেগৈ কেইজনী নিছে বা দিয়া বাকী দিয়া অঁ নাখাবি নোধোকে খাওঁ দে এজনীক লোক কৰি গৈছে ন আমি যাওঁ এতিয়া এনেই ওলাই মানে কি বুলি ক'বলৈ ইভিনিং ৱাক জ্বলাইছে বোলা ৰাণী কেনেকুৱা লাগিলে খাই মজা লাগিলে বেয়া জ্বলা নাৰ্চাৰী পালোঁ আহি আৰু ইমান ধুনীয়া ফুল ৰুই থৈছে চাওক